নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম সমুদ্ৰৰ গভীৰত থকা ভয়ানক জীৱৰ বিষয়ে, যি বহুত ভয় লগা হয়। সমুদ্ৰৰ গভীৰত বহুতো এনেকুৱা জীৱ পোৱা যায় যি নেকি কেৱল ভয়ানকেই নহয়, বহুত বিপজ্জনকো হয়। তো ইয়াত আজি মই আপোনাক এনেকুৱাই কিছুমান সামুদ্ৰিক জীৱৰ বিষয়ে ক'বলৈ গৈ আছোঁ। প্ৰথমবাৰ এই জীৱবোৰক দেখি সকলোৱে ভয় খাই যাব। তো আহক আজি জানি লওঁ এই জীৱবোৰৰ বিষয়ে। ইলেক্ট্ৰিক ইল, সমুদ্ৰত প্ৰায় ৮০ৰ পৰা ১৬০০ মিটাৰ গভীৰত পোৱা ইলেক্ট্ৰিক ফিছ সকলোতকৈ ভয়ানক দেখা সামুদ্ৰিক জীৱবোৰৰ ভিতৰত পৰে। কোৱা হয় যে ই এবাৰ চিকাৰ কৰাৰ পিছত বহুদিনলৈকে একো নোখোৱাকৈ থাকিব পাৰে। ইয়াৰ দৈৰ্ঘ্য ৩০ৰ পৰা ৬০ চেণ্টিমিটাৰৰ ভিতৰত হয়। ইয়াৰ দাঁত আৰু চকু বহুত ডাঙৰ হয়। ষ্টন ফিছ, বিষাক্ত আৰু বিন্ধাত উস্তাদ ষ্টন ফিছত এই দুইটা গুণেই আছে। ই দেখাটো এটা পাথৰৰ দৰে আৰু ইয়াৰ ওপৰৰ পৰা চুলি গজি আহে। ইয়াক চোৱাৰ লগে লগে ইয়াৰ টান বেজীৰ দৰে কাঁইটে বিন্ধি দিয়ে। ই পৃথিৱীৰ কিছু সকলোতকৈ বিষাক্ত মাছবোৰৰ ভিতৰত এটা হয়, যাৰ দ্বাৰা মানুহৰ প্ৰাণো যাব পাৰে। জেলিফিছ, ইয়াক সমুদ্ৰৰ সকলোতকৈ ধুনীয়া জীৱ বুলি কোৱা হয়। পানীত সাঁতুৰি থকা জেলিফিছ যদিও দেখিবলৈ বহুত ধুনীয়া লাগে, তথাপিও ইয়াৰ কিছুমান প্ৰজাতি বহুত বিষাক্ত হয়। সকলোতকৈ বিপজ্জনক লুইঞ্চমেন জেলিফিছ হয়। ই বহুত বিষাক্ত বিষ এৰি দিয়ে। সৰু কেঁকুৰা আৰু মাছটো তৎক্ষণাত মৰি যায়। চিকাৰটোক আকৰ্ষিত কৰিবলৈ বা বেলেগ জীৱক ভয় খুৱাবলৈ ই জিলিকিবলৈ লয়। হেমাৰহেড শ্বাৰ্ক, এই হাতুৰিৰ দৰে মূৰ থকা শ্বাৰ্কতকৈ অদ্ভুত দৃশ্য আৰু কিবা হ'ব পাৰে জানো? ৰিচাৰ্চাৰ্ছসকলে মানে যে ইয়াৰ শৰীৰৰ দুয়োফালে বহলি থকা মূৰ আৰু ইয়াৰ মূৰত অৱস্থিত চকুৱে শ্বাৰ্কটোৰ দৃষ্টিক্ষেত্ৰ বঢ়াই দিয়ে। ইয়াৰ কাৰণে সি বেছি ডাঙৰ এলেকাত দেখিবলৈ পায় আৰু সহজতে চিকাৰো কৰিব পাৰে। ড্ৰাগ ফ্ৰগ, এই ভেকুলীটো দেখিবলৈ যিমান ধুনীয়া হয় সিমানেই মাৰাত্মক হয়। দক্ষিণ ভাৰতত পোৱা এই ভেকুলীটোৱে নিজৰ ৰঙেৰে চিকাৰক আকৰ্ষিত কৰে। চিকাৰীৰ পৰা বাচিবলৈ ইয়াৰ ছালত বহুত বিষাক্ত বিষ আছে, যি মস্তিষ্কৰ সংকেতসমূহক ব্লক কৰি দিয়ে। ইয়াৰ সম্পৰ্কত অহা জীৱবোৰৰ জীৱিত থকাৰ সম্ভাৱনা বহুত কম হয়। এংলাৰ ফিছ, এই মাছটোৱে নিজৰ চিকাৰক মূৰৰ ওপৰত লাগি থকা ইলিচিয়ান নামৰ বস্তুটোৰ দ্বাৰা আকৰ্ষিত কৰে। ইয়াক মাছটোৰ ফিছিং ৰড বুলিও কোৱা হয়। এই ৰডডাল জিলিকিবলৈ লয়, যাৰ কাৰণে উৎসুক হৈ চিকাৰ ইয়াৰ ফালে আগবাঢ়ি আহে আৰু এংলাৰ ফিছৰ আহাৰ হৈ পৰে। এই মাছটো গোটেই পৃথিৱীতে পোৱা যায়, আনকি গভীৰ সাগৰতো। বন্ধুসকল, এয়া আছিল পৃথিৱীৰ সকলোতকৈ ভয়ানক সামুদ্ৰিক জীৱ। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। এনেকুৱা আৰু ভিডিঅ'ৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ভিডিঅ'ৰ তলতে এটা ৰঙা চুইচ আছে, সেইটো ক্লিক কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। মই আহি আছোঁ অতি সোনকালেই নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।